গৰমৰ দিন হওক বা ঠাণ্ডাৰ দিন হওক আমাৰ মহিলাসকলৰ এটা সমস্যা বহুত দেখা দিয়ে, বহুত বিপদৰ সন্মুখীন হ'ব লগা হয়। সেই সমস্যাটো হৈছে পাচাব ইনফেকশ্যন। তো এই পাচাব ইনফেকশ্যন হয় বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা, যাৰ ফলত আমি বহুতো কষ্ট সহ্য কৰিবলগীয়া হয়। এই পাচাবৰ ইনফেকশ্যন, পাচাবৰ নলীত সংক্ৰমিত এই বেমাৰবিধ কিহৰ কাৰণে হয় বা ইয়াৰ কিবা ঘৰুৱা পদ্ধতিৰে ইয়াৰ যদি নিৰাময়ৰ কাৰণ আছে তাৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে কৈ লৈছো যে ভিডিঅ'টো শেষৰলৈকে চাব, কাৰণ আমাৰ মহিলাসকলৰ লগত জড়িত বিষয়বোৰ মই বিশেষকৈ আপোনালোকৰ বাবে ভিডিঅ'বোৰ লৈ আহোঁ, যাতে মোৰ লগতে আপোনালোকৰো সহায় হওক আৰু আপোনালোকেও এনেকৈ ঘৰতে ঘৰুৱা ৰেমেডিছে সৈতে নিজৰ বেমাৰবোৰ ভাল কৰিব পাৰে। তো সেইবাবে কৈছোঁ, ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। কমেণ্ট এই কাৰণে কৰিব যাতে মই আপোনালোকৰ কমেণ্টৰ পৰা উৎসাহ পাওঁ আৰু নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া আহোঁ পাচাবৰ নলীত সংক্ৰমণৰ লক্ষণসমূহ কি। সঘনাই পাচাব কৰিব লাগে আৰু বিশেষকৈ ৰাতি ঘনাই ঘনাই পাচাব কৰিব লাগি থাকে। কেতিয়াবা কেতিয়াবা পাচাবৰ লগত তেজ যোৱাও দেখিবলৈ পোৱা যায়, আৰু পাচাবৰ ৰং গাঢ়া হয়, আৰু কি হয় পেটৰ বিষৰ লগতে কঁকালৰ বিষ হ'বলৈও আৰম্ভ কৰে। তো এই জ্বলন্ত সমস্যাৰ পৰা আমি ঘৰুৱা পদ্ধতিৰে কেনেদৰে নিৰাময় কৰিব পাৰোঁ, এতিয়া মই তাৰ উপায়বোৰ আপোনালোকক দিছোঁ। তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া ঘৰুৱা পদ্ধতি বুলি ক'লে আমি ঘনাই ঘনাই পানী খোৱা উচিত। আমি ক'ৰবালৈ গৈছোঁ ফুৰিবলৈ, তেতিয়াও পানী বটল লগত লৈ গৈছোঁ, ঘনাই ঘনাই পানী খাইছোঁ মিনিটে মিনিটে। আৰু আমি যে ঘৰত থাকিলে কামবোৰ কৰি থাকোঁ, ভিতৰৰ কাম কৰি থাকোঁ, বাহিৰৰ কাম কৰি থাকোঁ। তো ভিতৰলৈ যদি আহিছোঁ তেতিয়াও 1 গিলাচ পানী খাইছোঁ, বাহিৰত গৈছোঁ কামটো কৰিছোঁ, আকৌ ভিতৰলৈ আহিছোঁ। মুঠতে ভিতৰলৈ আহোঁতে পানী গিলাচ খোৱাৰ অভ্যাস কৰিলে এই বেমাৰৰ পৰা বহুতখিনি নিৰাময় পাব পাৰি। আৰু ছেকেণ্ডত, আমি যে মহিলাসকলে ক'ৰবালৈ গৈছোঁ, ধৰক বাছত গৈছোঁ, গাড়ীত গৈছোঁ, স্কুটাৰত গৈছোঁ, য'তে নাযাওঁ কিয় আমাৰ পাচাব লাগিলে আমি পাচাব বন্ধ কৰি থৈ দিওঁ। এইটো একেবাৰে কৰিব নালাগে। ইও এক কাৰণ পাচাব জ্বলা পোৰা কৰা। তো এনেকুৱা কৰিলে আৰু বেছি ইনফেকশ্যন হোৱা চান্স থাকে। সেইবাবে হয়তো ক'ৰবালৈ গৈছোঁ, তাৰ আগত ঘৰত কৰি গৈছোঁ, বা বাহিৰত ক'ৰবাত কৰিব লাগিছে, তো তাততো আছেই, জেগা থাকিবই। তো তাত বাছৰ পৰা হওক, গাড়ীৰ পৰা হওক বা বাইকৰ পৰা হওক নামি হ'লেও পাচাব কৰি পেলাই আপুনি ইয়াৰ পৰা নিৰাময় পাব পাৰে। তাৰপিছত যৌনতাৰ পিছত ইউৰিনৰ অংশ পৰিষ্কাৰ কৰিব লাগে। পৰিষ্কাৰ নকৰিলে সংক্ৰমণ বৃদ্ধি হোৱাৰ আশা বেছি থাকে। তো সেইবাবে কি কৰিব লাগে, আমি যত্ন ল'ব লাগে। আমি ইউৰিনৰ যত্ন লোৱাটো একেবাৰে আৱশ্যক। আৰু তাৰপিছত যদি বেছি হয় তেতিয়া ডাক্তৰৰ পৰামৰ্শ লোৱাটো একেবাৰে উচিত। কাৰণ আমি যেতিয়া প্ৰথম এই বেমাৰৰ সন্মুখীন হওঁ, তেতিয়া আমি যদি ঘৰুৱা পদ্ধতিৰে এনেকৈ নিজৰ কেয়াৰ লওঁ, তেতিয়া বহুতখিনি মানে ভাল হোৱাৰ আশা থাকে। তথাপিও যদি এইটো পুৰণা কাৰোবাৰ হৈ আছে তেনেহ'লে ডক্তৰৰ পৰামৰ্শ লওক, এণ্টিবায়'টিক খালে ভাল পাব। তো আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট এটা জনাব। আকৌ পুনৰ ভিডিঅ' এটিৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। তেন্তে আজিলৈ বাই বাই।